তোমালোকে গোৱা কোৰাছৰ ধ্বনি প্ৰতিধ্বনিত হৈছিল ওৰে নিশা, সেয়ে যোৱা নিশা নুশুলো, মানে শুব নোৱাৰিলো। বন্ধুৰ কণ্ঠেৰে নিগৰি ওলোৱা গীতৰ কলিৰ প্ৰতিটো শব্দ তোমালোকৰ বাবে মুকুতাৰ মণি, সুৰৰ লহৰ, বসন্তৰ কুলি। সেই সুৰ, সেই ধ্বনি প্ৰতিধ্বনিত হ'ল মোৰ কাণত ওৰে নিশাটো। মই নুশুলো, মানে শুব নোৱাৰিলো। মুকুতা মণিৰ মালালৈ যেতিয়া মোৰ কাষ চাপিলা, মই চক খাই উঠিলো। সূতাডালত দেখোন বান্দৰ কেঁকুৱা। তোমালোকে দেখা নাই? নেদেখা, কলেও নামানা। মোৰহে বোলে এলাৰ্জি আছে। মই নিসংগ, কোৰাছ গাব নোৱাৰিলো। বেলি ওলাবলৈ বেছি পৰ নাই। সাৰ পাই থকা মানুহৰ টোপনি ভাঙিব জানো পাৰি? সিহঁতৰ গৰমো যদি হয় অমৃত, ফেঁচাৰ মাতকো যদি কোৱা হয় কুলি, প্ৰতাৰণা প্ৰলোভন হয় যদি তোমালোকৰ গীত, নিষ্পেষিত জনতাৰ অন্তৰ কঁপাই আমাৰ চিঞৰে যদি হিল্লোল তোলে, সেয়া জানো গীত হ'ব নোৱাৰে। আমার বন্ধুরা স্বভাবে, আমার ভেউ ভেউ খবরে তোমালোকক অশান্তি করে, কিন্তু